নমস্কাৰ বন্ধুসকল, মই বিডি আছাম আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল বিডি আছাম। ঠিক আছে, এতিয়া বন্ধুসকল আজি মই আপোনালোকৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে শুনিবলৈ পাব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া ডেইলি এনেকুৱা নিউজ আপোনালোকে চাই থাকিবলৈ পাৰিব। মহিলা অগ্নিবীৰ যোগদান কৰিব পাৰিব ভাৰতীয় বায়ু সেনাত। ভাৰতীয় বায়ু সেনাৰ 90 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে এই বছৰ চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বায়ু সেনা দিৱসত উপস্থিত হৈ কেইবাটাও নতুন সংযোজনৰ কথা ঘোষণা কৰে এয়াৰ চিফ মাছৱালা বিবেক ৰাম চৌধুৰীয়ে। উদ্ধাৰ হ'ল দীপশিখা হাজৰিকাৰ মৃতদেহ। উত্তৰাখণ্ডৰ পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈ সন্ধানহীন হৈছিল দীপশিখা। হঠাৎ অহা হিমস্খলনৰ ফলত সংঘটিত হৈছিল এই ঘটনা। পিতৃ আৰু জ্যেষ্ঠ ভাতৃ বৰ্তমান উপস্থিত আছে উত্তৰাখণ্ডত। শুকুৰবাৰে দুয়ো দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ ৰাওনা হৈছিল। শুকুৰবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছিল কেইবাটাও মৃতদেহ। সেইকেইটাৰ ভিতৰত আছিল দীপশিখাৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ'ব মৃতদেহ। এতিয়াও উদ্ধাৰ হোৱা নাই 3জন লোকৰ মৃতদেহ। এতিয়া ক'বলৈ গৈ আছোঁ তেজস্বিতা বৰুৱাৰ কেইটামান খবৰৰ বিষয়ে। অকালতে হেৰাই গ'ল মাজুলীৰ এক উজ্জ্বল তৰা। ৰাজ্যবাসী কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা। এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে অকালতে হেৰুৱাই যোৱা দুখ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। শনিবাৰে তেজস্বিতা বাসগৃহত উপস্থিত হয় উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী। সত্ৰাধিকাৰীৰ লগত ভকত বৈষ্ণৱ তেজস্বিতাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে কান্দোনৰ ৰোলত উঠে আৰু এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।